হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ লাও পাল্লা। তাৰ বাবে পিঠাগুড়িখিনি অলপমান শুকান কেৰাহীত ভাজি লৈছোঁ আৰু সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ দিছোঁ। ইয়াৰ পিছত ৰঙালাও বইল কৰি লৈছোঁ আৰু সম্পূৰ্ণকৈ ঠাণ্ডা হোৱাৰ পিছত পিঠাগুড়ি আৰু ৰঙালাওখিনি পিটিকি লৈছোঁ। ইয়াত অকণমান নিমখো যোগ কৰি দিছোঁ। মিঠা বস্তুত অকণমান নিমখ দিলে খাবলৈ বৰ ভাল লাগে, নহয়নে বাৰু? মই ইয়াত ৰঙালাও ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পানীলাও ব্যৱহাৰ কৰিব পাৰে। পানীলাও ব্যৱহাৰ কৰিলে কোমল পানীলাওহে ব্যৱহাৰ কৰিব। আৰু এতিয়া মই সৰু সৰুকৈ বল বনাই লৈছোঁ আৰু হাতৰ তলুৱাৰে অলপমান হেঁচি দিছোঁ আৰু আনপিনে কেৰাহী এটাত তেল গৰম কৰি লৈছোঁ। তেল গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ, পিঠাকেইটা ভাজি লৈছোঁ। আৰু ইয়াত এটা কথা জনাওঁ যে লাও পাল্লা পিঠাকেইটা কোমল হ'বৰ বাবে পিঠাগুড়িৰ তুলনাত লাওৰ পৰিমাণটো অকণমান বেছি হ'ব লাগে। মানে যদি পিঠাগুড়ি 2 কাপ লয় তেন্তে লাও 3 কাপ ল'ব। তেতিয়া পিঠাকেইটা খাবলৈ কোমল হয়। আনপিনে গুড় পগাই লৈছোঁ আৰু গৰমে গৰমে পিঠাকেইটাৰ ওপৰত ঢালি দিছোঁ। পিঠাকেইটা এতিয়া সম্পূৰ্ণকৈ ঠাণ্ডা হোৱাৰ পিছত গুড়খিনি ভিতৰত সোমাই যাব আৰু ৰসগোল্লাটোৰ নিচিনাকৈ হ'ব। ভিতৰত ভালদৰে গুড়খিনি সোমাবলৈ প্ৰায় 3 পৰা 4 ঘণ্টা সময় লাগে। তাৰ পিছত খাবলৈ ৰেডি হৈ যাব। তেন্তে আজিলৈ আহিছোঁ, বাই।